অসম আৰক্ষীৰ ইতিহাসৰ অতিকৈ লজ্জাজনক ঘটনা সংঘটিত হ'ল শুকুৰবাৰে নিশা। স্মাৰ্ট আৰক্ষীক বেঙা অকৰা প্ৰতিপন্ন কৰি নিশা স্বয়ং ডিজিপিৰ কাৰ্যালয় অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰত বিনা বাধাই প্ৰৱেশ কৰি বিনা বাধাই প্ৰস্থান কৰিলে এখন অচিনাক্ত গাড়ীয়ে। ভেলেঙা লাগি চাই থাকিল অসম আৰক্ষীৰ বীৰ বাহুসকলে। হেডকোৱাৰ্টাৰত মাজনিশা প্ৰৱেশ কৰা গাড়ীখনে ওলাই আহি এটা দুৰ্ঘটনা সংঘটিত কৰাৰ ফলতহে ধৰিব পাৰিলে আৰক্ষীয়ে। গুৱাহাটীৰ চিটি বাছ ট্ৰেকাৰকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা আৰক্ষীৰ বাবে এনে দুঃসাহসিক গাড়ী কৰায়ত্ব কৰাটো যে সম্ভৱ নহয় সেয়া সহজেই অনুমেয়। এইখন আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ। ২৪ ঘণ্টাত পালপাতি সুৰক্ষা দিয়ে ১০০ৰো অধিক নিৰাপত্তাৰক্ষীয়ে। একেদৰে প্ৰস্থান দ্বাৰতো অহৰ্নিশে থাকে নিৰাপত্তাৰক্ষীৰ দল। কোনো সাধাৰণ লোকৰ প্ৰৱেশ সহজ নহয় ডিজিপি কাৰ্যালয়ত। কিন্তু শুকুৰবাৰৰ ঘটনাৰ পৰা এয়া দিনৰ ভাওনা বুলিয়েই প্ৰতীয়মান হয়। নিশা কি ঘটিল পুলিচ হেডকোৱাৰ্টাৰত? এখন বলেৰো গাড়ীয়ে হৰ্ণ বজাই প্ৰৱেশদ্বাৰৰ সন্মুখত। সুৰক্ষাকৰ্মীয়ে খুলি দিলে বন্ধ দুৱাৰ। দ্ৰুতবেগে গাড়ীখন প্ৰৱেশ কৰে সুৰক্ষাকৰ্মীয়ে গিজগিজাই থকা পুলিচ হেডকোৱাৰ্টাৰত। পুনৰ দ্ৰুতবেগে ওলাই আহিল গাড়ীখন। সুৰক্ষাকৰ্মীয়ে খুলি দিলে প্ৰস্থান পথৰ দুৱাৰ। ৰাজপথলৈ তীব্ৰবেগে ওলাই অহা গাড়ীখন খুন্দা মাৰে 108 সেৱাৰ এখন গাড়ীক। তেতিয়াহে টোপনি ভাগিল ডিজিপি কাৰ্যালয়ৰ সুৰক্ষাকৰ্মীৰ। দুৰ্ঘটনাটোত আহত হ'ল 108 সেৱাৰ গাড়ীখনৰ 4জন আৰোহী। ইয়াৰ পূৰ্বে বলেৰোখনে ডিজিপিৰ গাড়ীখনতো খুন্দিয়াই থৈ আহে। এতিয়া শুনক গাড়ীখনৰ চালকৰ ভাষ্য। तुम जाके हॉर्न दबाया था क्या? हॉर्न मारा था क्या हम लोग को? हाँ, हॉर्न बजा था और सिग्नल लेफ्ट साइड का दिया था। हाँ तो और राइट साइड का दिया था। हाँ तो हम घुस गया। वो लोग गेट खोल लिया है? जी सर। कितना बार हॉर्न मारा था तुम? एक बार ना 2 बार ऐसे मारा था। এয়াই আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সুৰক্ষা ব্যৱস্থা। তাৰ পাছতহে লাগিল হুৱাদোৱা। আগমন ঘটিল শীৰ্ষ আৰক্ষী বিষয়াৰ। মানি লৈছোঁ এইটো হ'ব নালাগিছিল, লেকিন ডাঙৰ ভুল হৈছে। আমাৰ যে ছিকিউৰিটি ইয়াতে নিৰাপত্তা যথেষ্ট নিৰাপত্তা আছে। এনেকুৱা নহয় কি এজন মানুহ আছে, প্ৰত্যেক গেটত মানুহ থাকে ইয়াতে। আৰু বিনা তদন্ত কৰি বিনা মানুহ সুধি যদি গেট খুলি দিয়ে তো তেনেকুৱাতো যিকোনো মানুহ হ'ব পাৰে তাত। আমি মানুহ মদ খাইছে এইটো বাহানা নহয়তো। মদ খাই পেলাই যদি আপুনি হৰ্ণ মাৰিলে যদি আমাৰ নিৰাপত্তা গেট খুলি দিয়ে তো মইতো ভুল বুলি ভাবোঁ। এইটো প্ৰথম দৃষ্টিয়ে অলপ ছিকিউৰিটি ব্ৰিজ হৈছে। এইটো তাৰ কাৰণে একাউণ্টেবিলিটি ফিক্স কৰা হ'ব আৰু লগতে এনেকুৱা নহয় তাৰ ব্যৱস্থাটো। এইটো কিন্তু বৰ ডাঙৰ কথা। এইটো ভুল হৈছে, এইটো ভুল হৈছে, ব্ৰেইনত সোমাইছে বুলি ক'ব পাৰি। ভুল হৈছে না। কিন্তু আচলতে মানে এইটো কি মানে মিসকনচেপশ্যনত হ'ল এইটো ইনকুৱাৰী কৰি লোৱা যাব আৰু যাৰে মানে দোষ আছে সেইটো ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। কাৰ গাড়ী এইখন? কোন এইজন দুৰ্দান্ত চালক? বিহাৰৰ পঞ্জীয়ন নম্বৰৰ গাড়ীখন ব্যৱহাৰ কৰে শ্যামা পাৱাৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীয়ে। কৃষ্ণ বাহাদুৰ ৰৌছা নামৰ চালকজনৰ ঘৰ নামচাইৰ টেঙাপানীত। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল বহিৰাজ্যৰ পঞ্জীয়ন নম্বৰৰ বহিৰাজ্যৰ চালকে চলোৱা গাড়ী মাজনিশা বিনা বাধাই সোমাব পাৰে 3 তৰপীয়া সুৰক্ষাযুক্ত পুলিচ হেডকোৱাৰ্টাৰ। এতিয়া চিৰাচৰিতভাৱে তদন্ত ঘোষণা কৰিছে। তাৎক্ষণিক প্ৰতিবেদন দাখিল কৰিছে ডিচিপি ৰঞ্জন ভূঞাই। যিকেইজন চেণ্ট্ৰি আছিলে গেটত তেওঁলোকৰ কৰ্তব্যদল গাফিলতি আমি পাইছোঁ আৰু তেওঁলোকৰ যিখিনি ছুপাৰভাইজাৰী অফিচাৰ্ছ আছিলে তেখেতসকলৰ কি ৰোল আছে সেই গোটেইখিনি আমি ইনকুৱাৰী কৰি আছোঁ। এই ভয়ংকৰ ঘটনাৰ বাবে সুৰক্ষাকৰ্মীৰ গালৈ দায় ঠেলিলেই দায়িত্ব শেষ হ'ব নেকি বৰমূৰীয়াসকলৰ? জনহিতাৰ্থে জনসেৱাৰ্থে অহৰ্নিশা জাগ্ৰত বুলি দাবী কৰা এইসকলৰ ওপৰতে ন্যস্ত হৈছে ৰাইজৰ সুৰক্ষা। ব্যুৰ